আপোনালোকৰ নামৰ প্ৰথম অক্ষৰ ফাৰ্ষ্ট লেটাৰ বা ষ্টাৰ্টিং লেটাৰ যদি মধ্যমীয়া ড আৰু অকল হ হয় তেতিয়াহ'লে আপোনালোকৰ ৰাশি হৈছে কৰ্কট ৰাশি। স্বভাৱত আপোনালোক স্নেহশীল, আদৰ্শবাদী, সংবেদনশীল, উৰ্বৰ কল্পনা শক্তি সম্পন্ন আৰু আৱেগপূৰ্ণ প্ৰকৃতিৰ হয়। আপোনালোকে যদি বাধা নাপায় তেতিয়াহ'লে আপোনালোকৰ সকলো ঠিকে থাকে। যদি কেনেবাকৈ আপোনালোকে বাধা পায় তেতিয়াহ'লে আপোনালোকে ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে। এই সকলোখিনি আপোনালোকৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ মাজত দেখা যায়। এতিয়া আহকচোন আপোনালোকে এই ছেপ্টেম্বৰ মাহটো কেনেদৰে পাৰ কৰিব সেই বিষয়ে জানো। কৃষ্ণ ভক্তি কথা ৰাখিবলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি প্ৰতিমাহে আপোনালোকলৈ ৰাশিফল আগবঢ়াই লৈ যাওঁ। আপোনালোকে যদি সময়মতে আমাৰ ৰাশিফল পাব বিচাৰে তেতিয়াহ'লে আমাৰ এই ভক্তি কথা চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া যদি আমি আপোনালোকৰ ৰাশিৰ গ্ৰহৰ গোচৰ আমি ক'ব যাওঁ, আপোনালোকৰ ৰাশি হৈছে চন্দ্ৰ। চন্দ্ৰই পত্ৰ ৰাশিত আঢ়ৈ দিনকৈ অৱস্থান কৰে। গতিকে আমি শেষৰ ফালে আপোনালোকে কেনেদৰে প্ৰতিটো দিন পাৰ কৰিব সেই বিষয়ে জনাম। এতিয়া আমি আপোনালোকৰ ধন ভাৱৰ অধিপতি গ্ৰহৰ গোচৰ চাম। ধন ভাৱৰ অধিপতি গ্ৰহ হৈছে ৰবি। ৰবি গ্ৰহে অৱস্থান কৰি থাকিব 15 ছেপ্টেম্বৰলৈকে নিজ স্থানত অৰ্থাৎ ধন ভাৱত। এই স্থানত বহি ৰবি গ্ৰহে আপোনালোকৰ কাৰণে যথেষ্ট শুভত্ব কঢ়িয়াই আনিব। আপোনালোকৰ অচল সম্পত্তি বৃদ্ধি হোৱাৰ যোগ চলি আছে। আপোনালোকৰ ঘৰলৈ আলহীৰ আগমন হোৱাৰ সম্ভাৱনা আছে। আৰু ধনাধিপতি গ্ৰহ ৰবিয়ে 15 ছেপ্টেম্বৰৰ পিছত আপোনালোকৰ তৃতীয় স্থানলৈ অৱস্থান কৰিব। এই সময়খিনি আপোনালোকৰ যাত্ৰা হোৱাৰ কিন্তু সম্ভাৱনা আছে আৰু যাত্ৰাৰ ফলত আপোনালোক লাভান্বিত হ'ব পাৰিব। এতিয়া যদি তৃতীয় স্থানৰ বিষয়ে যদি ক'ব যাওঁ, তৃতীয় স্থানৰ অধিপতি গ্ৰহ হৈছে বুধ। বুধ গ্ৰহে আপোনালোকৰ দ্বিতীয় ভাৱত অৱস্থান কৰি থাকিব 4 ছেপ্টেম্বৰৰ পৰা 22 ছেপ্টেম্বৰলৈকে আপোনালোকৰ দ্বিতীয় ভাৱত অৱস্থান কৰি থাকিব। এই সময়খিনিত আপোনালোকে যোগাযোগৰ ক্ষেত্ৰত বৰ বেছি সফল হ'ব পাৰিব বুলি ক'ব নোৱাৰি 4 ছেপ্টেম্বৰৰ পৰা 22 ছেপ্টেম্বৰৰ সময়খিনি, কিয়নো তৃতীয়পতি গ্ৰহ গৈ আপোনালোকৰ দ্বিতীয় ভাৱত বহি তৃতীয় স্থানক নেগেট কৰিলে। আনহাতে বুধ গ্ৰহ হৈছে আপোনালোকৰ দ্বাদশ ভাৱৰো অধিপতি গ্ৰহ। দ্বাদশ ভাৱৰ অধিপতি গ্ৰহই গৈ আপোনালোকৰ ধনস্থানত অৱস্থান কৰি থকা আপোনালোকে যি ব্যয় কৰিব সেই অনুপাতে আপোনালোকৰ আয় আহৰণ কৰাৰ ক্ষমতা বৃদ্ধি পাব, ইয়াকে সূচাইছে। এতিয়া আমি আপোনালোকৰ যদি চতুৰ্থ ভাৱৰ বিষয়ে ক'ব যাওঁ, চতুৰ্থ ভাৱৰ অধিপতি গ্ৰহ শুক্ৰ। শুক্ৰই অৱস্থান কৰি থাকিব আপোনালোকৰ তৃতীয় ভাৱত 17 ছেপ্টেম্বৰলৈকে। এই সময়খিনিত আপোনালোকে কম দূৰত্বৰ ভ্ৰমণ কৰিব লগাত পৰিব পাৰে, অৰ্থাৎ আপোনালোকে 17 ছেপ্টেম্বৰলৈকে ঘৰত থাকিবৰ কাৰণে কম সুবিধা পাব। কিন্তু 17 ছেপ্টেম্বৰৰ পিছত আপোনালোকৰ চতুৰ্থ অধিপতি গ্ৰহ শুক্ৰই নিজ স্থানত অৱস্থান কৰিব। এই সময়খিনি 17 ছেপ্টেম্বৰৰ পিছৰ সময়খিনি স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও ভাল। মাতৃৰ স্বাস্থ্য আপোনালোকৰ যদি পূৰ্বতে অৱনতি ঘটিছিলে তেতিয়াহ'লে 17 ছেপ্টেম্বৰৰ পিছত মাতৃৰ স্বাস্থ্য উন্নত হৈ পৰিব আৰু আপোনালোকৰ ঘৰ পৰিয়ালৰ আনন্দমুখৰ হৈ পৰিব। আনহাতে শুক্ৰ গ্ৰহ হৈছে আপোনালোকৰ কাৰণে একাদশ ভাৱৰ অধিপতি গ্ৰহ, ইচ্ছাপূৰণ ভাৱৰ অধিপতি গ্ৰহ। চতুৰ্থ ভাৱৰ অধিপতি গ্ৰহ শুক্ৰই আপোনালোকৰ চতুৰ্থ ভাৱত অৱস্থান কৰি থকাই আপোনালোকৰ কাৰণে 17 ছেপ্টেম্বৰৰ পিছত সৌভাগ্য কঢ়িয়াই আনিব। দশম আৰু পঞ্চম ভাৱৰ অধিপতি গ্ৰহ মংগলে আপোনালোকৰ ব্যয় স্থানত অৱস্থান কৰি আছে। এই সময়খিনি আপোনালোকে সন্তানৰ পক্ষৰ পৰা বৰ বেছি বিচৰা মতে আপোনালোকে আশা কৰা মতে শুভত্ব লাভ কৰিব নোৱাৰিব, কাৰণ তেওঁলোকে হয়তো আপোনালোকৰ কথা নেমানিব বা আপোনালোকৰ বিপক্ষেও থিয় দিব পাৰে। কিন্তু 23 ছেপ্টেম্বৰৰ পিছত মংগল গ্ৰহে আপোনালোকৰ ৰাশিত কৰ্কট ৰাশিলৈ যেতিয়া অৱস্থান কৰিব এই সময়খিনি পঞ্চম ভাৱৰ পৰা আমি যি ফল দিওঁ এই সকলোবিলাকৰ আপোনালোকে শুভত্ব লাভ কৰিবলৈ আৰম্ভ কৰিব। আৰু আনহাতে মংগল গ্ৰহ হৈছে কৰ্ম ভাৱৰ অধিপতি গ্ৰহ। আমি কৰ্মৰ ক্ষেত্ৰতো আপোনালোকে 23 ছেপ্টেম্বৰৰ পিছৰ সময়খিনি বিশেষকৈ আপোনালোকে শুভত্ব লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া যদি আমি ষষ্ঠ ভাৱৰ বিষয়ে ক'ব যাওঁ, ষষ্ঠ ভাৱৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি। বৃহস্পতি গ্ৰহে অৱস্থান কৰি আছে আপোনালোকৰ ইচ্ছাপূৰণ ভাৱত, একাদশ ভাৱত। আৰু বৃহস্পতি গ্ৰহ হৈছে নৱম ভাৱ, য'ৰ পৰা আমি ভাগ্যস্থান বিচাৰ কৰোঁ। এই ভাগ্যস্থান বিচাৰ কৰা ভাৱৰ অধিপতি গ্ৰহই গৈ ইচ্ছাপূৰণ ভাৱত অৱস্থান কৰি আছে। আৰু বৃহস্পতি গ্ৰহে বৰ্তমান সময়খিনিত মংগলৰ নক্ষত্ৰ, মংগল গ্ৰহৰ নক্ষত্ৰ মৃগশিৰা নক্ষত্ৰত গোচৰ কৰি থাকিব 27 নৱেম্বৰলৈকে। আৰু এই সময়খিনিত বৃহস্পতি গ্ৰহে মংগল গ্ৰহৰ হৈ ফল দিয়াৰ আৰম্ভ কৰিব। মংগল গ্ৰহ হৈছে আপোনালোকৰ কাৰণে পঞ্চম ভাৱ আৰু দশম ভাৱৰ অধিপতি গ্ৰহ। আপোনালোকে যদি কৰ্মৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হৈ আছিলে তেতিয়াহ'লে এই সময়খিনিত আপোনালোকে এই বাধাসমূহৰ পৰা পৰিত্ৰাণ পাব পাৰিব, কিয়নো বৃহস্পতি গ্ৰহে মংগল গ্ৰহৰ হৈ কাম কৰি আপোনালোকক বাধাৰ পৰা মুক্ত কৰি দিব, বিশেষকৈ কৰ্মক্ষেত্ৰত। এতিয়া যদি আমি আপোনালোকৰ সপ্তম ভাৱ আৰু অষ্টম ভাৱৰ বিষয়ে যদি ক'ব যাওঁ, সপ্তম ভাৱৰ অধিপতি গ্ৰহ হৈছে শনি আৰু অষ্টম ভাৱৰ অধিপতি গ্ৰহ হৈছে শনি।
এই সপ্তমপতি গ্ৰহ শনিয়ে অষ্টম ভাৱত অৱস্থান কৰি আছে আৰু বুধ গ্ৰহে এই অষ্টম ভাৱলৈ দৃষ্টি দি থাকিব। বুধ গ্ৰহ হৈছে আপোনালোকৰ কাৰণে দ্বাদশ ভাৱৰ অধিপতি গ্ৰহ আৰু তৃতীয়পতি গ্ৰহ। এই সময়খিনি বিশেষকৈ 4 ছেপ্টেম্বৰৰ পৰা 22 ছেপ্টেম্বৰলৈকে আপোনালোকে যোগাযোগৰ ক্ষেত্ৰত বৰ শুভত্ব লাভ কৰিব নোৱাৰিব। কিন্তু অষ্টম ভাৱলৈ আৰু অষ্টম পতি গ্ৰহৰ সৈতে বুধ গ্ৰহ যুতি থাকিব। আনহাতে ৰবি গ্ৰহেও দৃষ্টি দি থাকিব অষ্টম ভাৱলৈ। এই সময়ছোৱা বিশেষকৈ 15 ছেপ্টেম্বৰলৈকে ৰবি গ্ৰহে আপোনালোকৰ সপ্তমপতি আৰু অষ্টমপতি শনি গ্ৰহলৈ দৃষ্টি দি থাকিব। এই সময়খিনি নাভাবিবলগীয়া ঠাইৰ পৰা আপোনালোকে টকা পইচা আহৰণ কৰিব পাৰে। এতিয়া যদি আমি আপোনালোকৰ নৱম ভাৱৰ বিষয়ে যদি ক'ব যাওঁ, নৱম ভাৱৰ অধিপতি গ্ৰহ বৃহস্পতি গ্ৰহে ইচ্ছাপূৰণ ভাৱত অৱস্থান কৰি আছে আৰু বৃহস্পতি গ্ৰহে মংগলৰ নক্ষত্ৰত অৱস্থান কৰি থাকিব। গতিকে এই সময়খিনি আপোনালোকৰ কাৰণে 27 নৱেম্বৰলৈকে বৃহস্পতি গ্ৰহে মংগল গ্ৰহৰ নক্ষত্ৰ মৃগশিৰা নক্ষত্ৰত অৱস্থান কৰি থাকিব আৰু বৃহস্পতি গ্ৰহৰ পৰা আপোনালোকে পঞ্চম ভাৱৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকে দশম ভাৱৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব। এই সময়খিনি ভাগ্যপক্ষ আৰু কৰ্মক্ষেত্ৰ এই দুয়োটাই আপোনালোকক সহায় কৰিব আৰু প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰতো আপোনালোকৰ কাৰণে যথেষ্ট শুভ হিচাপে বিবেচিত হ'ব। কৰ্কট ৰাশি বা লগ্নৰ জাতকসকলৰ দশম, একাদশ আৰু দ্বাদশ ভাৱৰ বিষয়ে আমি ইতিমধ্যে কৈছোঁ। এতিয়া আপোনালোকৰ প্ৰতিটো দিন কেনেদৰে পাৰ কৰিব সেই বিষয়ে জনাবলৈ 1 ছেপ্টেম্বৰ মাহৰ পহিলা দিনটোৱে আপোনালোকৰ কাৰণে যথেষ্ট শুভ, কিয়নো আপোনালোকৰ ৰাশিৰ অধিপতি গ্ৰহ চন্দ্ৰ নিজ ঘৰতে অৱস্থান কৰিব। সেই হিচাপত কৰ্কট ৰাশিৰ জাতকসকলৰ কাৰণে এই ছেপ্টেম্বৰ মাহটোৱে যে অতিকে শুভ চন্দ্ৰ গ্ৰহৰ গোচৰে সূচাইছে। 2 আৰু 3 ছেপ্টেম্বৰ আৰ্থিক ক্ষেত্ৰ মজবুত হৈ থাকিব। 4, 5, 6 ছেপ্টেম্বৰ কম দূৰত্বৰ ভ্ৰমণ হ'ব। 7 আৰু 8 ছেপ্টেম্বৰ ঘৰুৱা পৰিৱেশ উন্নত থাকিব। 9, 10, 11 ছেপ্টেম্বৰ এই তিনিটা দিন প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত যথেষ্ট শুভ। 12 আৰু 13 ছেপ্টেম্বৰ এই দুটা দিন আপোনালোকে দৈনন্দিন ভিত্তিত যি কৰ্ম কৰিছে সেইখিনি যাতে সুচাৰুৰূপে কৰি যায়। 14 আৰু 15 ছেপ্টেম্বৰ দুটা দিন যিসকলে ব্যৱসায় বাণিজ্যৰ সৈতে সম্পৰ্কিত হৈছে সেইসকলৰ কাৰণে যথেষ্ট শুভ। 16 আৰু 17 ছেপ্টেম্বৰ যাত্ৰা কৰোঁতে আপোনালোকে সাৱধান হ'ব লাগিব। 18 আৰু 19 ছেপ্টেম্বৰ ভাগ্যপক্ষ মজবুত হৈ থাকিব। 20 আৰু 21 ছেপ্টেম্বৰ কৰ্মক্ষেত্ৰত আপোনালোকে যথেষ্ট শুভত্ব লাভ কৰিব পাৰিব। 22 আৰু 23 ছেপ্টেম্বৰ মনৰ আশা পূৰণ হোৱাৰ দিন। 24 আৰু 25 ছেপ্টেম্বৰ আপোনালোকে আধ্যাত্মিকতাৰ প্ৰতি আপোনালোকৰ ৰাপ বাঢ়িব এই দুটা দিনত। 26 আৰু 27 ছেপ্টেম্বৰ এই তিনিটা দিন অতিকে শুভ। 29 আৰু 30 ছেপ্টেম্বৰ আপোনালোকৰ কাৰণে যথেষ্ট শুভ। এই দুটা দিনত আপোনালোকৰ ঘৰলৈ আলহীৰ আগমন ঘটিবও পাৰে। কৰ্কট ৰাশি বা লগ্ন জাতকসকলৰ ছেপ্টেম্বৰ মাহৰ ৰাশিফল আমি আগবঢ়ালোঁ। অহা মাহত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি এতিয়া আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। কৃষ্ণ।